ফ্ৰেণ্ডছ সকল আজি মই টপিক এটা ক'বলৈ বিচাৰিছোঁ। টপিকটো হ'ল শিক্ষাৰ ভাৰতীয় ধাৰণা আৰু শিক্ষাৰ পশ্চিমীয়া ধাৰণা সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। তো শিক্ষাৰ ভাৰতীয় ধাৰণাসমূহ হ'ল উপনিষদৰ মতে শিক্ষাই মানুহক মুক্তিদান কৰে। পাণিনিৰ মতে প্ৰকৃতিৰ পৰা লাভ কৰা প্ৰশিক্ষণেই হৈছে শিক্ষা। স্বামী বিবেকানন্দৰ মতে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হৈছে শিক্ষা। মহাত্মা গান্ধীয়ে শিক্ষাৰ সংজ্ঞা দি কৈছিল যে শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক মানসিক আধ্যাত্মিক সকলো ধৰণৰ বিকাশৰ কথাকে বুজোঁ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত শিক্ষা হ'ল অৱস্থিতিৰ লগত জীৱনৰ সামঞ্জস্য সাধন কৰা। দাৰ্শনিক সক্ৰেটিছৰ মতে ভুল দূৰীভূত কৰা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হৈছে শিক্ষাৰ প্ৰধান উদ্দেশ্য। প্লেটৰ মতে শিক্ষা হ'ল উপযুক্ত সময়ত দুখ সুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্য বিকাশ আৰু সম্ভাৱ্য পূৰ্ণতা আনি দিয়ে। দাৰ্শনিক এৰিষ্টটলে অভিমত দিছিল যে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। এষ্ট্ৰলজিৰ মতে মানুহৰ অন্তৰ্নিহিত শক্তিসমূহ স্বাভাৱিক সংগতিপূৰ্ণ প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা।